তো হে দোস্ত ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সন্তোষ কুমাৰ ব্লগছ। দোস্ত ক'ব বেয়া লাগি আছে কি দোস্ত আজিৰ পৰা মই আৰু ভিডিঅ' নবনাওঁ, মানে ভিডিঅ' মোৰ ইউটিউবত দেখা নাপায় কিয় দোস্ত, মানে চবেই কৈ থাকে কি পঢ়ৰ ভিডিঅ' বনাব নালাগে। তো মই এতিয়া ভিডিঅ' নবনাওঁ আৰু মই কথা মানি ল'লোঁ, মই এতিয়া ভিডিঅ' নবনাওঁ আৰু চবে মানে কিছুমান গালি পাৰি থাকে আৰু মোৰো মানে মই ক'লোঁ কি ইচ্ছা হ'ব দে, মোৰ ইচ্ছা নাই মই আৰু ভিডিঅ' নবনাওঁ, মানে মোৰ আজিতো শেষ হ'ল ভিডিঅ' আৰু আজিৰ পৰা মোৰ ভিডিঅ' দেখা নাপায়। দোস্ত মই মানে এতিয়া কৈ আছোঁ 10 ছেকেণ্ডৰ ভিতৰত এটা কথা শুনক, আৰু এতিয়াৰ পৰা মানে মোৰ ভিডিঅ' শেষ হ'ব। তো ভিডিঅ' শেষ নহয় মানে এটা কথা ক'ম। তো 10, 9, 8, 7, 6, 5, 4, 3, 2, 1। দোস্ত এনে কৈছোঁ হেপী এপ্ৰিল ফুল ডে। তো আজি এপ্ৰিল ফুল ডে হয় আজি, তো এনে কৈছোঁ আপোনালোকক ঠগাইছোঁ আপোনালোকক। তো এনে কৈছোঁ মই ইউটিউব নেৰো, মই ইউটিউব ভিডিঅ' বনাই থাকিম। তো কেনে পালে তো এই আৰু তো আজি মই মানে আপোনালোকক দেখুৱাম, আপোনাক কেইটামান জোকছ দেখুৱাম। মানে আছে মানে এটাই দিছে মানে বাৰ এটা লগাই দিছে, মানে মোৰ বাৰ এটা লগাই দিছে আই লাভ ইউ টু নট ইউ। ডিপিখন বহুত ভাল লাগিছে, তোমাৰ নহয় মোৰখন। চাব পাৰে একদম মানে যদি আমি নাচাওঁ আই লাভ ইউটিউব, সেইটো নহ'লে আই লাভ ইউ নহয়, মানে আই লাভ ইউ টিউব, মানে টিউবটো নাহে আৰু। তো এনেকৈ তোমালোকেও লগৰ লগত এনেকৈ কৰিব পাৰিবা হাঁহি তামচা। আৰু মই আপোনালোকক এটা ভিডিঅ' দেখুৱাইছোঁ যোনটো বাতৰিত মানে আচল চাগে, মানে সেইটো মানে কিবা মানে ফাৰ্ষ্ট ইয়াৰৰ মানে পৰীক্ষা মানে কিবা বাতিল কৰা বুলি কৈছে, পিছত হেপী এপ্ৰিল ফুল ডে পিছত হাঁহিছে। তো এই আৰু তো এনে ভিডিঅ' বনাম। তো আজি মই এপ্ৰিল ফুল বনাম। তো বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত মানে আমাৰ কাষৰ আণ্টিহঁতে আণ্টি মানে মাক ঠগিছিল, তো এপ্ৰিল ফুল বনাইছিল। তো মোকো মানে মই ঘুমাইছিলোঁ, তো মাও মোৰ মানে টোপনি যোৱা নাছিলে, এনেই ঘুমাইছিল। তো আণ্টি মানে ফোন কৰি কৈছে কি মানে আণ্টিৰ মানে আংকলে ফোন কৰি কৈছিল কি মই মানে আমাৰ পল্লাক মানে পৰিলে এনেকৈ কৈছিল। তো এনেকৈ পৰা বুলি কৈছিল, মানে যিহেতু আণ্টি মানে ক'লিয়ে মানে গম পাবতো, সেইবাবে আংকলে কৈ দিছিল। তো কৈ যাতে মায়ে ধপক কৰি গুচি গ'ল। পিছত যাই কিনে ক'ল কি আজি এপ্ৰিল, পিছত মায়ে ক'লে গ'ল কি হ'ল পিছত পল্লাক ক'ত দুখ পাইছে, কিমান বহুত দুখ পাইছে নেকি এনেকৈ মায়ে কৈছে কি আজি এপ্ৰিল ফুল, এইটো নাজানে নেকি আজি এপ্ৰিল ফুল। মায়ে কৈছে দেখোন আজি এপ্ৰিল ফুল, তো পাহৰিছে। তো আজি মই মানে এপ্ৰিল ফুল কিয় পালন কৰা হয় এইটো কওঁ। তো মই আপোনালোকে বেলেগক ঠগিব আছে, তো মই মানে বাটোক ঠগিব নোৱাৰিলোঁ, আমাক উল্টাই ঠগালে আণ্টিহঁতে। তো মানে 1582 চনত প'প চাৰ্লছ নামৰ এজন মানুহে মানে পুৰণা কেলেণ্ডাৰ লগাব এৰি মানে ৰোমান কেলেণ্ডাৰ মানে পুৰণা লগাব এৰি মানে নতুন কেলেণ্ডাৰ লগালে। পিছত মানে মানুহে মানে পুৰণা দিনটোতে নতুন মানে এপ্ৰিলৰ 1 তাৰিখ, মানে আজি যদি এপ্ৰিলৰ 1 তাৰিখটো মানে পুৰণা দিন, তাৰ মতেতো নতুন দিন বুলি ভাবি আজিৰ পৰা মানে মূৰ্খ বনোৱা এটা দিন কৰিলে। মানে চবে হাঁহিলে, মানে এইটোত দিনত মূৰ্খ বনোৱা দিন কৰিলে। তো মানে ভাৰতত এতিয়া হৈছে 19B, মানে 19Bৰ পৰা মানে ইয়াত ভাৰতত এপ্ৰিল ফুল মানে মূৰ্খ দিৱস বনোৱা হয়। তো মই ইমান এটা নাজানো, কৈ দিলোঁ আৰু আপোনালোকে গুগলত চাৰ্চ মাৰিব পাৰে। তো মই গুগলত চাৰ্চ মাৰি আছোঁ। তো আজি ভিডিঅ'টো এইখিনিতে। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব। তো কৈ দিলোঁ আৰু মই নাজানো যিহেতু, আৰু আপোনালোকে বেলেগক ঠগাওক কিন্তু মোক নঠগাব দিয়ক। বাই।